নমস্কাৰ সত্যন সাগৰিকা ইউটিউব চেনেললৈ মই সাগৰিকাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ দিনটো হৈছে আজিৰ ৰাতিপুৱা এইটো জোৰোণৰ দিনাখন ৰাতিপুৱা প্ৰায় 3টা বজাতে উঠি পেলাই মেকআপ কৰি বহি আছোঁ। সংলাপ জাষ্ট উঠিছে, পুৱা 5:30 সময়। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং কোৱাচোন। কোৱা গুড মৰ্ণিং। এয়া আমি কইনা ঘৰ পালোহি। এতিয়া কইনাক জোৰোণ পিন্ধাব আৰু অকণমান এনেই ওপৰে দেখাই দিছোঁ। এয়া হৈছে কইনা ঘৰৰ পৰা দিয়া দৰা বৰণ। এতিয়া খোলা নাই আৰু এইফালে আছে এয়া মিঠাই আৰু এইটো গাৰু ৱাৰটো। এইফালে দৰাই ইয়াত নীতি নিয়ম কৰি আছে। কইনা ঘৰত জোৰোণ দি অহাৰ পিছত দৰা নোৱাবৰ আগত এয়া পানী তুলিবলৈ গৈছিলোঁ আমি। পানী তুলিবলৈ যোৱাৰ আগৰ এয়া প্ৰিপাৰেশ্যন। আপুনি মাজত আহক। আপুনি মাজত আহক। এইফালে দৰা নোৱাবৰ কাৰণে যা যোগাৰ কৰা হৈছে। এয়া আমাৰ সখী মাক দেই। কিবা নিয়ম আছে লৈ আগবঢ়াই লৈ যোৱা। চিনাকি হয় আহিছে। হেৰি দাড়ি খুৱাবগে যে এতিয়া দাড়ি খুওৱা আগৰ মলমটো সানি তাৰপিছত এয়া হ'ল দৰা ওলাই যাবৰ সময়ত দৰা আৰু দৰা সখী একক
ৰাইজে অকণমান উলিয়াই দিছে, মেকআপ কৰি দিছে। তাৰপিছত এয়া হৈছে কইনা ঘৰ। কইনা ঘৰৰ অকণমান মই দৃশ্য দেখাব চেষ্টা কৰিছোঁ। সংলাপৰ পৰা একেবাৰে মই কইনা ঘৰত ভালকৈ থাকিব নোৱাৰিলোঁ, সি বহুত আমনি কৰিলে। সোনকালে ঘৰ আহিবলগীয়া হ'ল মই। তাৰপিছত এয়া প্ৰায় 2:15 মানত কইনা ঘৰ গছকাবলৈ আনিছিলে। হামিয়াই হিকটিয়াই দুইটা বহি আছে টোপনিৰ জালত। তাৰপিছত কইনা ঘৰ গছকাই প্ৰায় 3:30 মানত কইনা ঘৰলৈ গ'লগৈ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।